নমস্কাৰ আপোনালোক সকলোকে মই মোৰ পৰিয়াল মই হিয়া আৰু আপোনাৰ আখললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই পনীৰৰ এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মোৰ খুব প্ৰিয়। আশা কৰোঁ আপোনালোকেও এই ৰেচিপিটো ভাল পাব। পনীৰৰ এই ৰেচিপিটোৰ বাবে মই লৈছোঁ পনীৰ, বইল কৰা আলু, দুটা ডাঙৰ পিঁয়াজ, বিলাহী 3টা আৰু আদা নহৰু পেষ্ট, গোটা ধনিয়া, গোটা জিৰা। পিঁয়াজখিনি এতিয়া মই ইয়াত ভালদৰে পিচি ল'ম। এতিয়া পিঁয়াজখিনি পিচা হৈ গ'ল। এতিয়া এনেদৰে মই বিলাহীখিনিও পিচি ল'ম। এতিয়া বিলাহীখিনি এনেদৰে কাটি মই পিচি ল'ম। এতিয়া এই বিলাহীখিনি মই এনেদৰে কাটি লৈছোঁ আৰু এনেদৰে কাটি লোৱাৰ পাছত মই পিচি ল'ম। চাওক বিলাহীখিনি পিচা হৈ গ'ল। এতিয়া পনীৰখিনি ভাজি ল'ব লাগিব। কেৰাহীখন গৰম হোৱাত মই ইয়াত তেলখিনি দি দিম। মই ইয়াত ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। ৰিফাইনটো অপচনেল হয়। পনীৰখিনি ভজাৰ আগতে মই ইয়াত অলপমান ক'লা নিমখ দি ল'ম। ক'লা নিমখখিনি দিয়াৰ পাছত মই এনেদৰে ভালদৰে গোটেইখিনিতে সানি ল'লোঁ। তেল গৰম হ'বলৈ ধৰিছে। এতিয়া আমি ইয়াত পনীৰখিনি দি দিম। এতিয়া এই পনীৰখিনি কম জুইত ৰাখি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। চাব যাতে পনীৰখিনি ভাগি নাযায়। পনীৰখিনি ভজা প্ৰায় শেষ হৈছে। মই পনীৰখিনি বহুত বেছি ৰঙা নকৰোঁ, অকণমান ৰঙা কৰিছোঁ আৰু পনীৰখিনি প্ৰায় শেষ হৈছে। এতিয়া মই পনীৰখিনি কেৰাহীৰ পৰা নমাই থ'ম। এতিয়া কেৰাহীখন মই জুইৰ পৰা ননমোৱাকৈ কম ফ্লেমত ৰাখি অলপমান চেনি এড কৰি দিছোঁ। চেনিখিনি অকণমান সময় ৰঙচুৱা হ'বলৈ দি মই ইয়াত এড কৰিম গোটা জিৰা আৰু গোটা ধনিয়া। এতিয়া মই ইয়াত এড কৰিম গোটা ধনিয়া। তাৰপাছত এড কৰিছোঁ গোটা জিৰা। গোটা জিৰা আৰু গোটা ধনিয়াখিনি অকণমান ফুটাৰ পিছতে মই ইয়াত যোগ কৰিছোঁ 2টা শুকান জলকীয়া। এতিয়া এইখিনি মই এনেকৈ ভালদৰে লৰাই দিম। ইয়াত মই এড কৰিম আগতে পিচি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হ'বলৈ ধৰিছে। চাওক পিঁয়াজখিনি এনেকুৱা এটা ৰং ধৰাৰ পাছত ইয়াত মই যোগ কৰিম আগতে পিচি থোৱা বিলাহীখিনি। বিলাহীখিনি দি দিয়া হ'ল। এতিয়া এইখিনি ভালদৰে মিক্স হৈ যোৱালৈকে এনেদৰে কম জুইত ৰাখি ভাজি থাকিব লাগিব। বিলাহীখিনি প্ৰায় 1 পৰা 2 মিনিটৰ ভিতৰলৈকে এনেদৰে কম জুইত ৰাখি ভাজি থাকিব লাগিব। এতিয়া ইয়াত মই যোগ কৰিম আগতে পেষ্ট কৰি থোৱা আদা নহৰুখিনি। এয়া আদা নহৰুখিনি দি দিয়া হৈছে। এতিয়া মই এইখিনি এনেদৰে ভালদৰে মিক্স কৰি দিম। এতিয়া ইয়াত মই যোগ কৰিম নিজৰ সোৱাদ অনুসৰি হালধি। এতিয়া মই ইয়াত এড কৰিম অকণমান মিট মছলা, অকণমান ৰেড চিলি পাউডাৰ, অকণমান গৰম মছলা। এতিয়া এইখিনি ভালদৰে মিক্স হোৱালৈকে মই ভাজি ল'ম।
এতিয়া ইয়াত দিম মই সোৱাদ অনুসৰি অলপমান নিমখ আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব এতিয়া এইখিনি এনেদৰে ভালকৈ ভাজি ল'ম এইখিনি প্ৰায় হৈ গৈছে এয়া চাওক গোটেইখিনি একেলগে মিক্স হৈ গ'ল এতিয়া আমি ইয়াত এড কৰিম আগতে বইল কৰি থোৱা আলুখিনি এয়া আলুখিনি দি দিছোঁ আলুখিনি দিয়াৰ পাছত মই আলুখিনি গোটেই মছলাখিনিৰ লগত ভালদৰে মিলি যোৱাকৈ এনেদৰে 1 পৰা 2 মিনিটৰ ভিতৰলৈকে ভাজি থাকিম চাব যাতে জুইটো কম ফ্লেমতে থাকে আলুখিনি প্ৰায় ভজা শেষ হৈছে পনীৰখিনি যিহেতু মই গ্ৰেভি কৰিম গতিকে এতিয়া মই ইয়াত এড কৰিম অলপমান পানীখিনি দিয়া হৈ গ'ল আপোনালোকে নিজৰ আন্দাজ মতে পানীখিনি দি ল'ব এইখিনি প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াত মই যোগ কৰিম আগতে ভাজি থোৱা পনীৰখিনি এয়া পনীৰখিনি মই দি দিছোঁ পনীৰখিনি এনেদৰে দি ভালদৰে লৰাই দিব চাব যাতে পনীৰখিনি ভাঙি নাযায় এতিয়া ইয়াত মই যোগ কৰিম অকণমান দৈ আপোনালোকে দৈ যদি ভাল পায় তেতিয়া দৈ দিব পাৰে অন্যথা দৈ নিদিলেও এই ৰেচিপিটো বেয়া নহয় পনীৰখিনি প্ৰায় হৈ গৈছে পনীৰখিনি হৈ গ'ল এয়া চাওক পনীৰখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম এয়া আমাৰ পনীৰখিনি হৈ গ'ল এয়া আমাৰ পনীৰখিনি হৈ গ'ল আজি আমাৰ দুপৰীয়াৰ সাজত আছে ভাত বেঙেনা ফ্ৰাই পদিনা আৰু তেতেলীৰ চাটনি কেঁচা আমৰ পুৰা চাটনি আৰু পনীৰ যদিহে আজি আপোনালোকে পনীৰৰ এই সুস্বাদু ৰেচিপিটো ভাল পালে তেতিয়া মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰি দিব লগতে এই ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে ধন্যবাদ সকলোৰে ভাল হওক